নমস্কাৰ, মই ভানু শৰ্মা। যিসকলৰ অইলি স্কিন তেখেতসকলে এই প্ৰলেপটো ব্যৱহাৰ কৰিব পাৰে। এয়া হৈছে মঞ্জিষ্টা। আপুনি অনলাইন যোগে আনি ল'ব আৰু ই আমাৰ স্কিন ব্ৰাইটেনিং প্ৰপাৰ্টিজ, স্কিনত থকা পিগমেণ্টেশ্যন, ফ্ৰিকেলছ আৰু পিম্পলছৰ দাগসমূহ নাশ কৰাত সহায় কৰে আৰু ছালৰ যিটো টক্সিন আছে টক্সিন নাইকিয়া কৰে, কোলাজেনসমূহ হেল্ডি কৰি ৰখাত সহায় কৰে। আৰু ইয়াৰ লগত ব্যৱহাৰ কৰিব বেণ্টনাইট ক্লে। বেণ্টনাইট ক্লে আপোনাৰ যদি অইলি স্কিন হয়, অইলি স্কিনৰ পৰা অতিৰিক্ত তেলসমূহ শুহি ল'ব, স্কিনখন বগা কৰিব আৰু স্কিনতে যিবোৰ পিম্পলছ আদি আছে সেয়া যথেষ্ট পৰিমাণে কমি যাব। ইয়াৰ উপৰিও ইয়াত থাকে মেগনেছিয়াম, কেলছিয়াম আৰু আইৰণ থাকে। ই একনি আৰু অইলি স্কিনৰ কাৰণে অতি উপযুক্ত। এই মঞ্জিষ্টা আৰু বেণ্টনাইট ক্লে দুইটা আপুনি দুচামুচ ল'ব আৰু ইয়াৰ লগত ল'ব জিলেটিন আপুনি পাউডাৰ এচামুচ ল'ব আৰু লৈ পেলাই আটাইকেইটা খুব সুন্দৰকৈ মিহলাই দিব। মিহলাই ইয়াৰ লগত গৰম পানী ভালদৰে দিব। প্ৰয়োজন অনুসৰি গৰম পানী দি যিটো প্ৰলেপ হ'ব সেই প্ৰলেপটো আপুনি মুখখন পৰিষ্কাৰ কৰি লগাওকচোন। লগোৱাৰ লগে লগে আপোনাৰ ছালৰ পৰা অতিৰিক্ত তেলসমূহ ওলাই আহিব, স্কিনখন ব্ৰাইট হ'ব, আপোনাৰ স্কিনখন খুব বেছি পাতল লাগিব কাৰণ প'ৰ্ছসমূহৰ পৰা লেতেৰাসমূহ উলিয়াই লৈ আনিব। হেল্ডি হৈ থাকক, হেপী হৈ থাকক। থেংক ইউ।